কম টকাত লোকচান নোহোৱাকৈ কৰক 12টা লাভজনক ব্যৱসায়। যদি আপোনাৰ 5,000 টকাৰ পুঁজি থাকে তেন্তে চাহৰ দোকান দিয়ক। যদি 10,000 টকাৰ পুঁজি থাকে মোবাইল ফোনৰ লগত জড়িত বিভিন্ন সামগ্ৰীৰ দোকান দিয়ক। অৰ্থাৎ মোবাইল ফোনৰ কভাৰ, হেডফোন, চাৰ্জাৰ, টেম্পাৰ্ড গ্লাছ, ৰিচাৰ্জ ইত্যাদিৰ ব্যৱসায় কৰক। যদি 20,000 টকাৰ পুঁজি থাকে তেন্তে বেকাৰীৰ ব্যৱসায় বা পণ্য সামগ্ৰীৰ ব্যৱসায় কৰক। যদি 30,000 টকাৰ পুঁজি থাকে তেন্তে বিভিন্ন ধৰণৰ ফুলৰ খেতি কৰক আৰু ফুল বিক্ৰী কৰক। যদি 40,000 টকাৰ পুঁজি থাকে তেনেহলে তাতত কাপোৰ বৈ সেই কাপোৰ বিক্ৰী কৰক। যদি 50,000 টকাৰ পুঁজি থাকে ইলেক্ট্ৰনিক্সৰ সামগ্ৰী বিক্ৰী কৰক। যদি 60,000 টকাৰ পুঁজি থাকে তেন্তে সৰুকৈ হলেও এখন গেলামালৰ দোকান আৰম্ভ কৰক। যদি 70,000 টকাৰ পুঁজি থাকে তেন্তে হাঁহ কুকুৰা মুৰ্গীৰ ফাৰ্ম খোলক। যদি 80,000 টকাৰ পুঁজি থাকে তেন্তে কাপোৰৰ দোকান দিয়ক। যদি 90,000 টকাৰ পুঁজি থাকে তেন্তে পশুপালন কৰক, যেনে গৰু, ছাগলী, গাহৰি ইত্যাদি। যদি 1 লাখ টকাৰ পুঁজি থাকে কফি শ্বপ বা সৰুকৈ ৰেষ্টুৰেণ্ট দিয়ক, নাইবা অনলাইন সেৱাৰ দোকান দিয়ক। যদি 1 লাখতকৈ বেছি টকাৰ পুঁজি থাকে তেন্তে ৰিয়েল এষ্টেটৰ ব্যৱসায় আৰম্ভ কৰক। আৰু সঁচাই যদি আপুনি সফল হ'ব বিচাৰে তেন্তে শীঘ্ৰেই আমাৰ পেজটো ফলো কৰি লওক।